Hi everyone, welcome back my video. কি খবৰ আপোনালোকৰ? আজি এটা নরমাল ব্লগ বনাও বুলি ভাবিলো তো আপোনালোকে যদি নরমাল ব্লগ চাম বুলি ভাবি আছে তেনেহলে লাষ্টলৈকে চাই যাব পাৰে আৰু আজি কোনো ধৰণৰ সাউণ্ডৰ এনেকুৱা ভিডিও নহব তো আপোনালোকে যিবিলাকে নেকি সাউণ্ডৰ ভিডিও চাই ভাল পায় তো আপোনালোকে যদি এনেকুৱা ব্লগো চাম বুলি ভাবে চাই থাকিব পাৰে লাষ্টলৈকে আৰু যদি চেনেলটো নতুনকৈ আছে মোৰ সাবস্ক্ৰাইব কৰি যাব তো আজি ফাৰ্মিং ব্লগ হ'ব তো আপোনালোকে একদম লাষ্টলৈকে চাই থাকিব আৰু লাইক কমেন্ট কৰি দিব লাও বিলাক লাগি আছে জাতিলাও প্লে সাংখনে ইফালে বহুত লাগি আছে মানে দেখা পাইছে এনেকে তো সাইডেও আছে আৰু ইফালে এনেকে সাংৰ তলতে পালেং শাক দিয়া আছে আপোনালোকে দেখা পাই আছে আৰু যিবিলাক নি কবি লগাইছিল তো আপোনালোক দেখাইছো কবি কেনেকুৱা আছে এইবিলাক চাব পাৰে আৰু এইটো এটা দেখা পাইছে আপোনালোকে আৰু এইটো বঢ়িয়া হৈছে ডাঙৰ মোবাইলত ইমান ডাঙৰ দেখা নাপায় হৈছে কিন্তু হলেও বহুত ডাঙৰ হৈছে আৰু মানে এইবিলাকত বহুত আছিল এইবিলাকত আপোনালোকে গম পায় পুৰা কাটি মানে বিক্ৰী কৰি শেষ কৰি দিলো আৰু ইফালেও দুটা লাগি আছে দেখুন আপোনালোকে চাব পাৰে এইয়া এইবিলাক হৈ আছে আৰু এইফালে এইবিলাক নহৰু এনেকুৱা হৈছে কমেন্ট কৰি জনাব আপোনালোকে নহৰু লগাই থোৱা আছে এইবিলাক চাব পাৰে এনেকুৱা আৰু মই ভোট জলকীয়া লগাইছো সেয়াও আপোনালোকক দেখুৱাম ভোট জলকীয়া কেনেকুৱা হৈছে আপোনালোকে যদি কৰিম বুলি ভাবে কৰিব পাৰে বহুত মানে প্ৰফিটেবল খেতি হয়তো যোৱাবাৰ কৰিছিলো মই বহুতখিনি পইচা পাইছো সেইকাৰণে এবাৰ লগাইছো আপোনালোকে দেখা হ'ব আৰু আপোনালোকে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি যাব এনেকুৱা মোৰ ফাৰ্মিং ভিডিও আপোনালোকে পাই থাকিব চেনেলটোত তো ভোট জলকীয়াখিনি চাওঁ আহক এনেকৈ দি থকা হৈছে গাইজ তো আপোনালোকে দেখা পাই আছে এনেকৈ গোটেই ভিটিবিলাকত দিয়া আছে তো এইখিনিত প্লাষ্টিক দিয়া হোৱা নাই প্লাষ্টিক লগাই দি ফেলে আকৌ এবাৰ পুলি লগাই দিয়া হ'ব কামবিলাক সম্পূৰ্ণ হোৱা নাই তো যেতিয়া সম্পূৰ্ণ হ'ব আপোনালোকে ধুনীয়া দেখা পাব আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি যাব শ্বেয়াৰ লাইক কৰি দিব আৰু আছে ইফালে আপোনালোকক দেখুৱাই আছো চাই থাকক আৰু ইফালে বনাব বাকি আছে বহুতখিনি তো এইখিনিও আপোনালোকক দেখুৱাই আছো আৰু এয়া হৈছে ধুনীয়া তো ধুনীয়া খেতি প্ৰায় কেনেকুৱা হৈছে আপোনালোকে কমেন্ট কৰি জনাই দিব আৰু ভোট জলকীয়া যিখিনি লগোৱা হ'ল সেইখিনি আপোনালোকক দেখুৱাইছো তো আপোনালোকে একদম লাষ্টলৈকে চাই থাকক মানে গ্ৰোথটো ইমান ধুনীয়া হোৱা নাই ভোট জলকীয়াটো লগোৱা বেছি দিন হোৱা নাই তো আৰু পানী দিয়া হোৱা নাই সেইকাৰণে এনেকুৱা হৈছে যদি দুবাৰমান বৰষুণ দি দিয়ে তো ইয়াৰ গ্ৰোথটো ধুনীয়াকৈ আহিব তো আপোনালোকক ধুনীয়া হোৱাৰ পিছত কেনেকুৱা হ'ব গ্ৰোথটো আপোনালোকক দেখুৱাই দিম তো এতিয়া নতুন নতুন লগোৱা হৈছে বৰষুণ নাই কাৰণে মানে ইয়াৰ গ্ৰোথটো ইমান লোৱা নাই আৰু আপোনালোকে যদি ফাৰ্মিং ভিডিও চাই ভাল পায় তেনেহলে লাইক কৰি যাব কমেন্ট কৰি দিব আৰু চাই থাকিব মোৰ নতুন নতুন ফাৰ্মিং ভিডিও আহি থাকিব ঠিক আছে এনেকৈ